নমস্কাৰ, মই মনালিছা গগৈ। মই কোৱা কথা নহয় দেই। আজি আমাৰ অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে নিউজটো। ইতিমধ্যে বিধানসভাত তাৰ উত্তৰ দিছে। এগৰাকী কংগ্ৰেছৰ বিধায়কে সেই সম্পৰ্কে প্ৰশ্ন কৰিছিল। প্ৰশ্নটো হ'ল, খাৰুপেটীয়াৰ যি শাক পাচলি, সেই শাক পাচলি খাব পাৰি নে নোৱাৰি, খালে কিবা হাৰ্ম হয় নেকি, সেই প্ৰশ্নটো কৰিছিল কৃষিমন্ত্ৰীক। আৰু কৃষিমন্ত্ৰীয়ে তাৰ উত্তৰত, এই যে অসম বিধানসভা চলি আছে, তাতে ক'লে যে খাৰুপেটীয়াৰ খাদ্য সামগ্ৰীয়ে কোনো ধৰণৰ হাৰ্ম নকৰে বুলি কৃষিমন্ত্ৰীয়ে মুখত কোৱা নাই কথাটো। এইটো কেন্দ্ৰীয় কীটনাশক পৰীক্ষাগাৰ আছে ফৰিদাবাদত। ফৰিদাবাদলৈ দৰং জিলাৰ খাৰুপেটীয়াৰ পৰা খাদ্য সামগ্ৰী কিছু পঠাইছিল, তাত উৎপাদন হোৱা, আৰু তাতে পৰীক্ষা নিৰীক্ষা কৰি তাত ৰিপৰ্টটো আহিলে যে সেইবোৰ খালে একো নহয়, মানুহৰ হাৰ্ম নহয়, মানুহৰ শৰীৰৰ হানি নহয়। আপোনালোকক মই একদম মোৰ নিজৰ ফালৰ পৰা ব্যক্তিগতভাৱে মই কথাটো কওঁ। মই কিন্তু খাৰুপেটীয়াৰ যেতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে ক'লে বা তাৰ আগতেও বহুতে খাৰুপেটীয়াৰ চব্জি বুলি কোৱাৰ লগে লগে সাৰ দিয়া এনেকৈ কওঁতে মই নিজে ব্যক্তিগতভাৱে খাৰুপেটীয়াৰ চব্জি খাবলৈ ভয় খোৱা হৈছিলোঁ। ভয় লাগে, কাৰণ চবেই কৈ থাকে আমি এইবোৰ ইমান চব্জিৰ বিষয়ে এক্সপাৰ্ট নহয়, নাজানো। কিন্তু মই সদায় গাঁৱলীয়া চব্জিবোৰ প্ৰিফাৰ কৰোঁ। নিজেই মই ব্যক্তিগতভাৱে কিনিবলৈ গ'লে গাঁৱৰ মানুহৰ পৰা যদি অনা হয় চব্জিবোৰ, এই পোক মেৰুটি টাইপৰ, সেইবিলাক বোলে সাৰ নিদিয়া হয় আৰু সেইবোৰ ভাল হয়। গতিকে ক'ৰবালৈ গ'লে কেতিয়াবা তেনেকুৱা চব্জি পালে লৈ আহোঁ। কিন্তু আগতে যেতিয়া নেজানিছিলোঁ, তেতিয়া গুৱাহাটীত যি চব্জি পায় সেইটোৱেই কিনা হৈছিল বা খোৱা হৈছিল। কিন্তু খাৰুপেটীয়া চব্জিক লৈ মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰিছে। আৰু যোৱা 1 জানুৱাৰীৰ দিনাখন যেতিয়া তেখেতক প্ৰান্তিকৰ সম্পাদকগৰাকীয়ে প্ৰশ্ন কৰিছিল, যে মানে প্ৰশ্ন তেওঁ কৰা নাছিল, আচলতে তেওঁক কৈছিলে যে আমাৰ তালৈ এনেকৈ পত্ৰ আহিছে যে খাৰুপেটীয়া যি চব্জি, সেই চব্জিবিলাক আচলতে মধ্যস্থতাকাৰীৰ কাৰণে তেওঁলোকে দাম নাপায়। গতিকে সেইটো ডাইৰেক্টলি যদি অনা হয় বা কিবা ব্যৱস্থা যদি লোৱা হয়, তেতিয়া অসমৰ সেই লোকসকল উপকৃত হ'ব বুলি কৈছিলে। তেতিয়া মুখ্যমন্ত্ৰী একেবাৰে দাং খাই জাঙুৰ খাই উঠাৰ নিচিনাকৈ একেবাৰে এড্ৰেছ পাতি লৈ, কোনেনো দিছে চিঠিখন, তেওঁ ক'ত থাকে, ক'ৰ ফ্লেটত থাকে, ফ্লেটত থকা মানুহে কেনেকৈ খেতিৰ বিষয়ে জানে, এনেকুৱা ধৰণৰ বিভিন্ন উপহাস কৰি, মানুহজনৰ নামটো মই পাহৰি গ'লোঁ, কোনজনে চিঠিখন দিছিল, সেই বিষয়ে উপহাস কৰি তেওঁ এনেকৈ ক'বলৈ লাগিলে যে এওঁ আচলতে নাজানেই আৰু কৃষিমন্ত্ৰীয়ে মাতি আনিব লাগে তেওঁ ক'ত পালে এইবোৰ ইনফৰ্মেশ্যন। আৰু এইবিলাক একেবাৰে আচলতে খাৰুপেটীয়া চব্জি যদি কৃষি বিভাগৰ তৰফৰ পৰা বা তেওঁ যদি চৰকাৰীভাৱে অনাৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে গুৱাহাটীৰ মানুহে তেওঁক উভতি ধৰিব যে আপুনি এক ৰাতিৰ ভিতৰতে ডাঙৰ হোৱা চব্জিবোৰ আনি আমাক খোৱালে, মাৰি পেলাবলৈ এইবোৰ বুদ্ধি কৰিছে নেকি, এনেকুৱা ধৰণৰ। গতিকে যেতিয়া তেনেকৈ ক'বলৈ লাগিলে, সেই কথাটোৱে সকলোকে ভয় খুৱাব। কাৰণ মুখ্যমন্ত্ৰীয়ে বহুত সময়তে ফাঁকি কথা কয়, সেইটো কথা আমি জানো, নিজৰ সুবিধা বুজি তেনেকুৱা ধৰণৰ কথা কয়। কিন্তু খাৰুপেটীয়া চব্জিৰ কথাটো স্পেচিয়েলি কি হয়, বিভিন্ন সময়ত কিন্তু আমি অকল মুখ্যমন্ত্ৰীৰ পৰা শুনা নহয়, মুখ্যমন্ত্ৰীয়ে যেনেদৰে নগৈ গড়গাঁৱৰ বাতৰি দিছে, তেনেকৈ আমি বেলেগৰ পৰাও কিন্তু শুনিছোঁ যে খাৰুপেটীয়াত তেনেকুৱা দিয়ে। গতিকে সেই বিষয়ে আমি কাৰো জীৱনৰ প্ৰতি মায়া নাথাকিব, কাৰো ভয় নালাগিব। গতিকে সকলোৱে আমি সেইটো বাদ দিয়াৰ দৰে হৈছিল। আৰু তাৰ ফলত খাৰুপেটীয়াত চব্জি প্ৰডাকশ্যনটো, মানে শাক পাচলিৰ প্ৰডাকশ্যনটো কমি গৈছিল। কমি যোৱা বহুতেতো বাদেই দিব লগা হৈছে, কাৰণ বস্তুটো চেল নহ'লে লাভ নাই। আৰু আমিহে চিনি নাপাওঁ, চিনি পোৱা মানুহেতো চিনিয়ে পায় যে এইটো খাৰুপেটীয়া বস্তু, তেওঁলোকে নিকিনে। আমাক বাৰু নক'লে আমি গম নাপাওঁ, কৈ দিলে গম পাওঁ, এনেকুৱা ধৰণৰ সমস্যা থকা আমি মানুহ। কিন্তু যিসকলে জানে তেওঁলোকেতো নিকিনে। গতিকে তেওঁলোকৰ বহুতেই বোলে কামবোৰ এৰি দিব লগা হ'ল, চব্জি মানে যি অনা নিয়া বা এনেকুৱা ধৰণৰ, মানে মানুহৰ আগ্ৰহটো কমি গ'ল। এতিয়া কথা হ'ল, এতিয়া সেই যে কেন্দ্ৰীয় কীটনাশক পৰীক্ষাগাৰ যিটো ভাৰতৰ ফৰিদাবাদত থকা, তেওঁলোকে ৰিপৰ্টটো যে দিলে যে একো নহয় বুলি, এতিয়া মুখ্যমন্ত্ৰীয়ে সেইবিলাক মানুহক ক্ষতিপূৰণ দিব নেকি? তেওঁলোকে ক্ষতিপূৰণ নিদিয়ে, সেইবোৰ মানুহটো আৰু তেনেকৈ যোনে বাদ দিলে দিলেই, আৰু যিসকলে নকৰিলেই, তেনেকুৱা ধৰণৰ হ'ল। আচলতে মুখ্যমন্ত্ৰীয়ে কৰিলে কিয়? যদি তেওঁৰ হাতত তথ্য নাছিল বস্তুটো, যদি তেওঁ
তেওঁ দায়িত্বশীল মুখ্যমন্ত্ৰী এগৰাকী, তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, সকলোৰে কল্যাণৰ কথা তেওঁ ভাবিব লাগিব। সেয়া লাগিলে যোনেই নহওক, সেয়া লাগিলে খাৰুপেটীয়াৰ মানুহেই হওক, ক'ৰবাত বেলেগৰ মানুহেই হওক, কাৰণ মুখ্যমন্ত্ৰীৰ শপত লোৱা দিনাখনেই, মুখ্যমন্ত্ৰী বুলি নহয়, মন্ত্ৰীসভাখনে শপত লোৱা দিনাখনেই তেওঁলোকে জানিও জ্ঞাতে বা অজ্ঞাতসাৰে কাৰো যাতে অন্যায় নকৰে সেই কথাটো আছিল। গতিকে জ্ঞাতসাৰে বা অজ্ঞাতসাৰে বুলি কৈ, আৰু তেওঁৰ নিচিনা মুখ্যমন্ত্ৰী, তেওঁতো আৰু এজন কানিয়া মুখ্যমন্ত্ৰী নহয়, তেওঁ দক্ষ মুখ্যমন্ত্ৰী, সকলো কথা জানে, কিন্তু ইমান আক্ৰোশমূলকভাৱে তেওঁ সিদ্ধান্তবোৰ কিয় লয়? প্ৰতিটো কথাতে আক্ৰোশ যেতিয়া হৈ যায় তেতিয়া আচলতে নিজলৈহে বিপদ। মানে আমি যে কওঁ যে খাল খান্দি ঘৰিয়াল চপোৱা টাইপৰ, খাল খান্দি ঘৰিয়াল চপোৱা টাইপৰহে আচলতে কাৰবাৰবোৰ তেওঁ বেছিকৈ কৰিবলৈ লৈছে। আপোনাক মই বেয়া পাওঁ বা কোনোবা এটা বিশেষ মানুহক মই বেয়া পাওঁ, সেইকাৰণে তেওঁক অন্যায় কৰিবলৈ গৈ ভাতে মৰাৰ কথাটো কিন্তু ভাল নহয়। কাৰণ ভাতে মৰাটো আটাইতকৈ সেইটো এটা ডাঙৰ ক্ষতি। কাৰণ মানুহক আপুনি বেলেগকৈ কিবা ব্যৱস্থা লওক, আপোনাৰ বেয়া লাগিছে যে এটা বিশেষ সম্প্ৰদায় খাৰুপেটীয়াত খেতি কৰে, গতিকে সেই মানুহবিলাকেনো কিয় পইচা পাই থাকিব লাগে, আমাৰবিলাকেনো কিয় নাপায়? আপোনাৰ যদি সেইটো গাত লাগিছে, তাৰ কাৰণে আমাৰ পথাৰবিলাকত জলসিঞ্চনৰ ব্যৱস্থা কৰক। উজনি অসমততো জলসিঞ্চনৰ ব্যৱস্থা নায়েই, যিটো জলসিঞ্চন 24 ঘণ্টাই মানে বছৰটোৰ বেছিভাগ সময় আপোনালোকে জলসিঞ্চনৰ ব্যৱস্থা কৰক। আমাৰ মানুহক আপোনালোকে কাম কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ক। আপুনি যিটো আপোনাৰ মনৰ কথাটোৱে মই কৈ দিছোঁ, সাৰ যোগান ধৰক। আৰু সমান্তৰালভাৱে খাৰুপেটীয়া যিসকল লোক কৃষিজীৱী, মানে কৃষিৰ ওপৰত যিসকলে জীয়াই আছে, তেওঁলোককো কওক যে তোমালোকে যদি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছা, বেছি কীটনাশক ঔষধ যদি ব্যৱহাৰ কৰিছা, তোমালোকৰ কাৰণে ক্ষতিকাৰক, তোমালোকৰ বস্তুৰ চাহিদা কমি যাব। গতিকে তোমালোকে যিবোৰ মানে ৰিয়েল সাৰ, যিবোৰ আচল সাৰ, জৈৱিক সাৰ ব্যৱহাৰ কৰা, জৈৱিক সাৰ ব্যৱহাৰ কৰি তোমালোকে প্ৰডিউচ কৰা, তেতিয়া তোমালোকৰ ভাল, আমাৰো ভাল। সেইটোৱে আচলতে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কৰ্তব্য আছিল। কিন্তু সেইটোকে নকৰি তেওঁ এনেকুৱা ধৰণৰ পদক্ষেপ লোৱাটোৱে আক্ৰোশমূলক স্বভাৱ এটা প্ৰতিপন্ন কৰা নাইনে বাৰু? যে যিটো এতিয়া মিছা হিচাপে প্ৰতিপন্ন হ'ল, আৰু তেওঁৰে চৰকাৰৰ কৃষি বিভাগেই এইটো ৰিপৰ্টটো আনিছে, সেইটো আমি অনাৰ কথা নহয়, আপুনি মই অনাগৈ নাই, বা আমি মুখ ৰোচক কাহিনীও বনোৱা নাই, আজি ওলাইছে পেপাৰবিলাকত সকলোতে। গতিকে এই ধৰণৰ কথা বতৰাবিলাকে ইম্প্ৰেশ্যনটো ইমানেই বেয়া কৰি পেলালে। এবাৰ যেতিয়া মানুহৰ ইম্প্ৰেশ্যনটো বেয়া হৈ যায়, আপুনি বেয়া বুলি কোৱাৰ পিছত সেইটো সংশোধন কৰিবলৈ বহুত টান। মানে এতিয়া খাৰুপেটীয়াৰ ক্ষেত্ৰত কিমান মানুহে গম পাবগৈ, কিমান মানুহে আকৌ সেই কথাটো যে একেধৰণেই একো প্ৰব্লেম নহয় বা একো সমস্যা নহয়, সেই কথাটো কিমান মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব পৰা যাব। সেই ক্ষেত্ৰততো মুখ্যমন্ত্ৰীয়ে কোনো নকয় নহয়, মুখ্যমন্ত্ৰীয়েতো আৰু কৈ নিদিয়ে যে মোৰ সেইটো ভুল হৈছিল, আপোনালোকে খাৰুপেটীয়া খাব পাৰে বুলি নকয় তেওঁ। যেনেকৈ গৌৰৱ গগৈৰ কথাটো তেওঁ মানে তলত পেলাবলৈ এই গৌৰৱ গগৈৰ কথাটো ঘপকৈ কৈ দিলে, অখিল গগৈৰ কথাটো ঘপকৈ কৈ দিলে, অখিল গগৈৰ পত্নীৰ কথাটো ক'লে, অখিল গগৈ হাৱাই চেনেল পিন্ধি মাটি লোৱাৰ কথা ক'লে, গৌৰৱ গগৈ পাকিস্তানৰ সম্পৰ্কৰ কথা ক'লে। এই কথাবোৰ মুখ্যমন্ত্ৰীয়ে গপচত কৈ দিয়েতো, তেতিয়া এটা চাম থাকে তেওঁৰে ফলোৱাৰ্ছ, সেইবিলাকে আকৌ সেইবিলাককে খুব শ্বেয়াৰ টেয়াৰ কৰি দিয়ে। আৰু মানুহবিলাকে যিবিলাকে ধৰি লওক অনবৰত যিবিলাকে এইটো কথালৈ কনচাৰ্ণ হয়, তেওঁলোকেতো সেইটোৱে মগজত তেওঁলোকৰ ক্ৰিয়া কৰে যে হয় নেকি, এনেকুৱাই হৈছিল নেকি। যিবিলাকে আমাৰ নিচিনা মানুহবিলাকে আমি একেটা কথাতে লাগি থাকোঁ কাৰণে কথাবোৰ অকণমান হ'লেও আইডিয়া কৰিবগৈ পাৰোঁ যে এইটো কথা এইটো কাৰণেহে কৈছিল বা এইটো কথাত এই ৰাজনীতিটো লুকাই আছিল। এতিয়া 13 দিনৰ মূৰত আজি SIT ঘূৰি আহিল। SIT ঘূৰি আহি এতিয়া দেখিলোঁ কোনোবা এগৰাকী প্ৰফেচাৰৰ ঘৈণীয়েকে কিবা তেওঁৰ স্বেচ্ছাসেৱী সংস্থাৰ হৈ পেলাই মাতিছিলে বোলে পাকিস্তানৰ মানুহজনক। গতিকে এই ধৰণৰ কথা হ'ব পাৰে, পাকিস্তানৰ পৰা তেওঁ মানুহ মাতিব পাৰে, সেই মানুহ পাকিস্তানলৈ মানুহ নাযাব বুলিওতো কথা নাই। স্বয়ং নৰেন্দ্ৰ মোদীয়ে দেখোন গৈ তাত বাৰ্থডে বুলি গৈ পেলাই ওলাইছেগৈ। গতিকে এনেকুৱা কথা নহয়, ভাৰত পাকিস্তান শত্ৰু হ'ল বুলিয়ে যে কোনো মানুহে কেতিয়াও নাযাব তেনেকুৱাও কথা নাই। আৰু গৌৰৱ গগৈৰ ওপৰত সেইটো কলংক জাপি দিয়াটো মানে আচলতে সেইটো যিকোনো অকণমান চিন্তা কৰিব পৰা মানুহেই সেইটো জানে যে গৌৰৱ গগৈ অন্ততঃ সেই ভুলটো নকৰে,
সেই ভুলটো কেনেকুৱা মানুহে কৰিব? গৌৰৱ গগৈ গৈ কি কাৰণত বাৰু পাকিস্তানত সেইটো সম্পৰ্ক কৰিব? আৰু ভগৱানৰ কৃপাত এটা কথাই ভাল হৈছে যে গৌৰৱ উপাধিটো গগৈ হ'ল। গৌৰৱ যদি আমিৰ হ'লহেঁতেন, গৌৰৱ যদি হুছেইন হ'লহেঁতেন, এতিয়াতো ইমান দিন গৌৰৱ গগৈ জেলতে থাকিব লাগিলহেঁতেন পাকিস্তানৰ লগত সম্পৰ্ক, মানে পাকিস্তান হাই কমিশ্যনাৰ যোৱাৰ কাৰণে। গতিকে এই ধৰণৰ কথা বতৰাবিলাক আচলতে মুখ্যমন্ত্ৰীয়ে কোৱাৰ আগতে অকণমান ভাবি চোৱাটো ভাল। আৰু জনতাৰ কল্যাণৰ হকে যিহেতু তেওঁ আমাৰ মুখ্যমন্ত্ৰী, তেওঁৰ দক্ষতা আছে, তেওঁৰ কোৱালিটি আছে, তেওঁ কথা ক'লে মানুহে বিশ্বাস কৰে, গোটেইখিনিয়ে যিহেতু আছে, গতিকে সেই বিশ্বাসখিনি, সেই দক্ষতাখিনি সৎভাৱে মানুহৰ কামত অহাকৈ প্ৰয়োগ কৰিলে সকলোৱে উপকৃত হ'ব। তেওঁৰ উপকৃত, তেওঁৰ আশীৰ্বাদ পাব, তেওঁৰ ভাল হ'ব। তেওঁ যে মানুহৰ পৰা আশীৰ্বাদ বিচাৰে, তেওঁ যে কয় যে পাপ পুণ্য ইয়াতেই আছে, গতিকে সেই পুণ্যখিনি গোটাবলৈ তেওঁ এনেধৰণেই আচলতে আশীৰ্বাদবোৰ লোৱা উচিত। মিছা কথা এটা কৈ অস্বস্তি এটা পৰিৱেশ সৃষ্টি কৰি পিছত আকৌ নিজেই কথাটোৰ পৰা ফালৰি কটাতকৈ, এতিয়াতো আৰু তেওঁ গৌৰৱ গগৈ পত্নী সম্পৰ্কত লিখি থকা নাই, বা গৌৰৱ গগৈ সম্পৰ্কত বিষয়টো এতিয়া SITক দিয়া বুলি এতিয়া ফালৰি কাটিব লগা কিয় হৈছে? যদি তেতিয়াই নুলিয়ালেহেঁতেন তেতিয়াতো এইখিনিলৈকে নাহেই, দৰকাৰেই নাছিল ক্লেৰিফিকেশ্যনৰ। কিন্তু বিষয়টো উলিওৱাৰ কাৰণটো হ'ল যে গৌৰৱ গগৈ কেনেবাকৈ কিজানিবা কংগ্ৰেছে প্ৰদেশ মানে চেণ্ট্ৰেলে কিজানি কিবা দায়িত্ব দি দিয়ে, দায়িত্ব দি দিলে কিজানি আকৌ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ আহি গ'লে যদি আকৌ কিবা ভাল হয়, এনেকুৱা ধৰণৰ চিন্তাবোৰৰ কাৰণেই আচলতে তেওঁ এনেকুৱা ধৰণৰ মন্তব্যবোৰ কৰি দিয়ে। সেই সময় বুজি মানুহজনে যেনেকুৱা তেনেকুৱা মন্তব্য কৰাৰ কাৰণেহে আচলতে মানুহজন লাহে লাহে আনএকচেপ্টেবল হৈ পৰিছে। আজিকালি আমি দেখোঁ যে তেওঁৰ উভতি ধৰা মানুহ ওলাইছে, তেওঁ বিভিন্ন ধৰণে কমেণ্টটো কৰে, আগতে কিন্তু নকৰিছিলে। আগতে তেওঁৰ কথাবোৰ মানি লৈছিল। মই ব্যক্তিগতভাৱেও তেওঁ বহু কথাই ভাল পাওঁ, মানি লওঁ, কিন্তু কিছুমান কথা একেবাৰে মানি ল'ব নোৱাৰে। আৰু সেইটো মানি লোৱাটো মই ভাবোঁ কোনো সুস্থ চিন্তা কৰা মানুহে এই কথাবোৰ মানি ল'ব নোৱাৰে। খাৰুপেটীয়া কথাটো মই প্ৰথমতেই ক'লোঁ যে তেওঁ যেতিয়া কৈছিল তেতিয়া মোৰো বিশ্বাস হৈছিল, কাৰণ খাৰুপেটীয়া সম্পৰ্কত আমি শুনি আছিলোঁ কথাখিনি। যেতিয়া আজি সেই কথাটো গম পালোঁ তেতিয়া নিজেই লাজ লাগিছে যে মুখ্যমন্ত্ৰীয়ে অন্ততঃ সেইটো কথা ক'ব নালাগিছিল। মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছতহে মানুহৰ বিষয়টো বেছি গুৰুত্ব সহকাৰে ল'লে। তাৰ আগতে শুনি থকা কথা কোনোবাই কয়, আমি গুৰুত্ব নিদিওঁ, কিন্তু এনেই ভাবোঁ যে হয় নেকি, কিবা দিয়ে নেকি। কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত তেনেকুৱা লাগে যে বস্তুটো উইথ প্ৰুফ তেওঁ কৈছে, কাৰণ তেওঁ মুখ্যমন্ত্ৰী ন, তেওঁ সকলোৰে কল্যাণৰ কথা ভবা মানুহ। কিন্তু আচলতে সেইটো নহয়, সকলোৰে কল্যাণৰ কথা ভাবিলে এনেধৰণৰ মন্তব্য তেওঁ নকৰিলেহেঁতেন। আপোনালোকে ভাবি চাব। নমস্কাৰ, ধন্যবাদ।